खुलुमबाय स्टुडियो आं रबिन बसुमतारी आरो बे समाव लानानै फैदों उदालगुरि माजबादनिफ्राय मोनसे गिदिर रादाब माजबाद हाग्रा बिफाननिफ्राय लानानै फैदों बे समनि मोनसे गोदान आपडेट आयेन बेरेखा दंफां हाग्रा मिल हमदों माजबाद हाग्रा बिफाना नंगौ बे समाव आयेन बेरेखा दंफां दांग्रा दंफां हाखावग्राफोरनि हेंथायै गोख्रों आगान माजबाद हाग्रा बिफाननि सान हर आयेन बेरेखा दंफां मिल आरो दंफां हाग्रा डाम्पार ट्रेक्टरफोरनि हेंथायै सिग्रोमनाया गोख्रों जादों माजबाद हाग्रा बिफाना जायखिजाया थासारियावनो आयेन बेरेखा दंफां मिल आरो दंफां हाखावग्राफोरखौ रैखा खालामनाय नङा होनना गोख्रों सांग्रांथि फोसावबाय आइसि रेन्जार मिन्टु बर' बिथाङा लोगोसे मोनसे स्टेट सुलुंफ्राय खौरां मोननानै रौता झारगावनि सिद्धुखायाव आयेन बेरेखा दंफां मिलजों लोगोसे गोबां बिबांनि दंफां हमनो हायो आरो हमजानाय दंफांनि बेसेना 35,000 रांनि जागोन होनना मिथिनो मोननाय जादों আমি আগৰ পৰাই মানে এনেকুৱা আমাৰ যিবিলাক আমি সিক্ৰেট সোৰ্সৰ পৰা যিবিলাক আমি ইনফৰমেশনবিলাক আমি পাওঁ ইমিডিয়েট আমি একশনবিলাক কৰোঁ ঠিক সেনেকৈ যোৱাকালিও আমি ঝাৰগাঁও চিধাখোৱাৰ পৰা এনেকুৱা আমাৰ যিবিলাক আমি বহাই থোৱা সিক্ৰেট সোৰ্স এইবিলাকৰ পৰা খবৰ পাই আমি খবৰ পোৱাৰ লগে লগে আমি একশনটো কৰিছোঁ আৰু তাতে যাই আমাৰ মিল যেটো মানে অবৈধভাৱে বেঞ্চো মিল মানে বহাইছিলে ভিতৰ অঞ্চলত চিধাখোৱা বুলি অলপ মানে ভিতৰীয়া অঞ্চলত তাত পৰা যাই আমি মিল আৰু কাঠ সিজ কৰিবলৈ সক্ষম হৈছোঁ কাঠ আমাৰ মেজাৰমেণ্ট কৰি আছে তথাপিও ইমান মানে আমি গাড়ীৰ অসুবিধাৰ কাৰণে ইমান আনিব নোৱাৰিলোঁ 35 কিবি মান তথাপিও আমি পাৰাখিনি কেপাচিটি যিমান আছিলে সেইটো আনিছোঁ আৰু আপোনালোকে দেখাই পাইছে এতিয়াও গাড়ী মটৰ মানে অবৈধভাৱে যিবিলাক মানে বিনা চালান এইবিলাক মানে হিল বালি কৰি টানি মানে চলি আছে সেইবিলাকো আমি নাকা টাইমত আমাৰ চেকিং টাইমত যিবিলাক মানে আমি অবৈধভাৱে মানে পাইছোঁ সেইবিলাক আমি ধৰিছোঁ আগৰ পৰাই আমি সেইবিলাক কাম ধৰি আহি আছোঁ আৰু গভৰ্ণমেণ্টক ৰেভিনিউ দি আছোঁ কাঠৰ ক্ষেত্ৰতো আমি যিমান যি মানে আমাৰ ইনফৰমেশ্যন আমি পাইছোঁ সেইবিলাকত আমি যাই একশন কৰিছোঁ আৰু ধৰিছোঁ গভৰ্ণমেণ্টক মানে ৰেভিনিউ দিয়াইছোঁ আৰু মই আপোনালোকক যারা আপোনালোকৰ চেনেলৰ যোগেদি মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে পাব্লিকক হওক আপোনালোকৰ মিডিয়া কৰ্মী হওক আপোনালোকে যদি সেনেকুৱা যদি ক'তবা আমাৰ অঞ্চলত অবৈধভাৱে ক'তবা ভিতৰীয়া অঞ্চলতবিলাকত যদি অবৈধ কাঠৰ মিল বা সেনেকুৱা কিবা যদি আপোনালোকে গম পায় আমাক ইনফৰমেশ্যন দিব আমি আপোনালোকৰ ইনফৰমেশ্যন মতে আমি তুৰন্ত মানে কামটো কৰিম আৰু যিমানখিনি অবৈধ মানে কিবা সেইবিলাক মানে হৈ আছে সেইবিলাকক যদি কন্ট্ৰোল কৰাত আপোনালোককো সহায় কৰিব বুলি আমি আশা কৰিছোঁ আৰু মই মাজবাদ ৰেঞ্জৰ পৰা মই আপোনালোকৰ জৰিয়তে মই ধন্যবাদ দিছোঁ কাৰণ আৰু পৰাপক্ষত যিমানখিনি আমি কভাৰ কৰিব পাৰিম আমাৰখিনি যিমানখিনি আমাৰ কেপাচিটি সেই হিচাপে আমি কামটো কৰি যাই থাকিম